Ơi à, em không có lời nào hiểu ấy, khăn điều hiểu bố. Đấy rồi, man, Atani kursi ekebaরে বাপা ও। ও এটা সময় দিন আছে যাবা লাগবো তাই মত। নাকি Atani kurba লাগাই খুন্দাই দিছুন দে বাপা হারে। একা পুয়ার বেরে একা ওলাই আছে হোৱাই নাই পাই নিজৰে। এই হেতে আশা কৰি মাতছি। যাই পালি হে এইগিলাকে চুলিয়ে লাগিছে এইগিলা একেবাৰে কিমান বাসুচিছে একা মোৰ বা। মোৰে ক্ৰীমখিনি আধামান ঘুৰিলা পায়। যা তাকে ৰুটি আছে নহয়। একেবাৰে দিহা নাম না কি নামৰ একেবাৰে ধুনীয়া চিন্তা হেইয়া এই তোৰ সন্দেহ হয় শুনছা ক'ৰবাক চাই যাবা ওলি সন্দেহ তোৰ কাৰণে মাথা জানে এটা নষ্টই হ'ব বুজিলা একেবাৰে স্পিচ লাগিছে নেকি একেবাৰে কিটা ভাঙে বুলি বোলে বাপ্পা তিৰিটাকে মনত পৰিছে ৰ সাজি কাছে ওলাই বোলে বৰ ধুনীয়াকে যা ৰুকিছে যা সোনকালে যা আৰু কিবা লাগে এই যাবাৰ সময়ত কেপ বহি নাচিবিচোন আৰু মোক একো নালগেই মানে ক'ৰবাত যাবা বুলি মাথা চাথা গৰম কৰি দেহে একেবাৰে কি গিলাৰ কাম না কি হা এই বোলে আজি ক'ৰবাত ভাগৱত চাৱা পুথি চাৱা এই বোলে ক'ৰবাত কিবা বিচাৰ এই বোলে আজি ক'ৰবাত হেৰি ওঝা গাবা যাওঁ খিলিং ওঝা গিলাৰ কাম না কি হা এই কিবা অলপ জানো বুলিহে মাতে মানুহবিলাকে এনেইতো নামাতে এই নিজে জানো কোৱা তোকে মাতিয়ে বুলি বোলে কোৱা জানো সেই কোনতে তোকহে পায় নাই গোটাই তহঁতে একেবাৰে বুজি নাপাওঁ কথাবিলাক একেবাৰে বুজি নাপা হে কিবা অলপ জানো বুলি আৰু ওচৰত মই আছে কোন কিবা জানো বুলি পেলাইহে মাতে জানবুডাল কিবা এইগিলা ঘৰৰ কিমান কাম পুৰিছে সেইগিলাতো গুঠিয়াল নাই না কি আহা ঘৰৰ কামো কৰিব লাগিবই হা সময় ঘৰৰ কামো কৰিব লাগিব কি ডালু কৰিছা এতিয়া এইখিনিয়ে ময়ে পালো মোৰ নামতে আহিল ঘৰ এতিয়া মিস্ত্ৰীহে লাগিছা কিন্তু বিহা ভাড়া দিবচোন নাখায়ে হ'ব আৰু বেছিকে বহলাব নালাগে যাবাৰ সময়ত এইবিলাক ক'ব নালাগে মই যাওঁ এতিয়া আগে গৰুকেইটা সোনকালে আনিবি হা মই পাৰিলে সোনকালে আহিম হা বৰ একেবাৰে চেংৰাই থকা হেন পাইছে বা একেবাৰে চুলিত ৰং চং পুৰি একেবাৰে মৰখিনি হলে একেবাৰে পুকি দিছে চুপাৰ ফাৰ্ষ্ট আনি দিব লাগে না কি দিব লাগে পাতা নাপায় তাৰখিনি একেবাৰে চিলুনাত কাটছি একেবাৰে দাঢ়িকে একে চুলিৰ পেৰে ৰং কৰি আছে যা তিৰিকেইটাৰ উঠিছে যা এই কোন এটা কৰি দেচোন দে এইয়া দাদাকে আমাকে পুৰস্কাৰটো দিব দিবি দে যেনে তেনে সেইটো কথা কিন্তু একে যিকোনো প্ৰকাৰে মেনেজ কৰে ইয়া ফোনটো হেৰি নম্বৰটোকে চাই আছো ফোন কৰবা খুদছঙে ৰচোন দেই হেল্ল' দাদা ওলালিয়ে নাকি আমি দেখো ওলাবাই পাৰা নাই হেৰি দে দাদা একদম ফাৰ্ষ্ট পুৰস্কাৰটো কিন্তু আমাকে দিবা লাগবো দেই একদম আশা করলাম কিন্তু দাদা যেনে তেনে দেই আমাকে দাদা আশা করলো দেই কিন্তু হ'ব দে মই ওলাই উঠি আকৌ একবাৰ ফোন কৰিম দে হ'ব দে কি ক'লানো দাদা হা এই হ'ব বুলিছিয়ে হয় না ভালে হ'ব দে এই মই এতিয়া ওলাংগে তহঁতে সোনকালে ওলাই আহ মই এই চাব চেণ্টাৰতে ৰখি থাকিম দে সোনকালে দেই কিন্তু চবে সোনকালে কি ক'বাত কিবা ওজাৰ পাল্লা নে কিবা পুথি চাৱাৰ কিবা প্ৰগ্ৰেম আছে সেইবিলাক নহয় আজি অলপ বেলেগ দিহানাম প্ৰতিযোগিতাৰ বিচাৰ কিনো কয় দাদু এইবাৰ আকৌ বিচাৰকতনো পালি নে কোনটো আছে কি অনুষ্ঠান এই নামঘৰত হয় নেকি দিহানামৰ বিচাৰক এই দাদু তই দিহানামৰ বিচাৰ কৰবি পাৰবি নহয়
কি মই কিবা শিল্পী নহয় নেকি শিল্পী হয় পিছে নৰাৰ কি কাৰণ আছে ময়ো এটা শিল্পী হয় এই দাদু তই শিল্পী নহয় বুলি মই কোৱা নাই তইও এটা শিল্পী তই ওজাপালি শিল্পী আৰু মাজে মাজে পুথি বাচ্ছা সেইটো জানো মই কিন্তু দিহা নামটো এটা সুকীয়া বস্তু গতিকে দিহা নামৰ বিচাৰক হ'ব লাগিলে বহুত কথা জানবা লাগব এই ভাই সেইবিলাক সব জানা আছে ভাই মই জানো সেইবিলাক কথা হয় নেকি জানো তো দিহা নামৰ বিষয়ে ভালকে জানা জানো তো হয় নেকি এতিয়া দাদুৱে এতিয়া দিহা নামৰ বিচাৰ কৰিব যাবি যে এটা কাম কৰছো এই দিহা নামৰ যে আৰম্ভণিখিনি আৰম্ভণিখিনি অলপমান মোক দেখাই দিছো চাওঁ মই নাগাও নহয় সিহঁতে গাব না সিহঁতেতো গাব হলেওতো দাদুৱে জানবা লাগব নহয় আৰম্ভণি কেনেকে শেষ কেনেকে হয় এই বস্তুবিলাক জানবা লাগব নহয় ভাই জানো কাৰণে সিহঁতক শিকাই দিছো এতিয়া দুটা তিনিটা দল সিহঁতে আহিব আজি প্ৰতিযোগিতা কৰিব লাগি তাতে দাদুৱে শিকাও এতিয়া কি দেখাব লাগিব দিহা নামৰ আৰম্ভণিখিনি দেখুৱাইছো হয় নেকি মই চাইকেল খাত থৈ লওঁ এইবিলাক আৰু বহুত কলোৱে যেতিয়া এতিয়া মই দিহা নামে তাৰ আৰম্ভণি কেনেকে কৰে সেইখিনি অলপ মোক দেখুৱা আৰম্ভণিখিনি পিছে মই আৰম্ভ কৰো কৰ আৰু শুন তই দিহা নামৰ প্ৰথম আৰম্ভণিটো হ'ল গুৰু বন্দনা সেইটো মই তোক দেখিয়ে যাওঁ হে কৃষ্ণ শংকৰ গুৰু দিহা নামৰ পিনে অজাত পেললি নিয়ে এহৰ পৰা শিকাইছা নেকি তই এই নহয় এইটো মোৰ আৰু মুদ্ৰাটো আহি যায় মুদ্ৰাটো আহি যায় মুদ্ৰাটো শিকোৱা নাই নহয় কেনেকে শিকাইছা সিহঁতে সেইটো নেদেই সেইটো নেদেই আৰু এই বাবাৰে ওঝা গাঁৱৰ মানুহ আহে দেচোন দুই এটা মোচোন হয় নেকি হলিও দেচোন দাদুৱে একোটা দিহা নামৰ শুনি গোটেই অজাত পেললি নি তই যিহে মুদ্ৰা দিছা নহয় মুদ্ৰাটো সিহঁতক দিয়াই নাই দাদুহে তাৰমানে এই দাদু এই বিচাৰক হ'ব লাগিলে যে গান বাজনা তাল মান সুৰ সঞ্চাৰ এইবিলাকৰ বিষয়ে জানব লাগব তো গতিকে দাদুৱে জানানে এইগিলা অলপ এই ভাই কত লোকগীত গালো এখান লোকগীতটো গাইছা লোকগীত গাইছো দেচোন দে পিছে এটা লোকগীত শুনো দে এই মোৰ পলম হৈছে ভাই হ'ব দে তাতে আৰম্ভ হোৱা নাই এতিয়া মই সিফালৰ পৰা আহিছো এতিয়া গাব লাগিব পিছে এটা গাওছো লোকগীত শুনো বাৰু লোকগীতত এই বাদ্যযন্ত্ৰ লাগে হ'ব দেচোন গাও শুনো বাৰু সুধা গান বাৰু যশোৱা জননী ও কিনুনি দাৰুণী ও কৃষ্ণৰ হাতত বান্ধে ও কোমল হাতত দুখ পায়া দিহা নামৰ আৰম্ভণিখিনি বাৰু শুনলো শুনলি যি উপায়ে গালি গাইছো লোকগীতটো শুনলো এই দিহা নামৰ লাষ্টত যিখিনি নেকি মানে উপদেশ থাকে পৰামৰ্শ সেইখিনি অলপমান গাই শুনিছো বাৰু শুন নানি সভাসদ এৰিয়া কাম আৰু কদাচি বহুলা ৰাম ৰাম বহুলা ৰাম ৰাম তই এতিয়া দিহা নামৰ দলো শিকাইছা আজি এতিয়া বিচাৰো কৰিব যাবি কৈছো আৰু এটা বস্তু থাকিলে মোৰ চাবা লাগি কি বস্তু এই দিহা নামৰ যে চাপেৰি যি মাৰে এই চাপেৰি খিনি কেনেকে মাৰে অলপমান চাও দেছো সেইটো চাবি সেইটো আৰু চাব লগা বস্তু নহয় দেছো দে হলেও প্ৰথমটো চাবি চাবৰি মাৰিলা দলি মাৰি দিলা আকৌ টানি আনিলা আকৌ চাবৰি মাৰিলা দলি মাৰি দিলা তিন চাবৰি দলি মাৰি দিলা টানি আনিলা এবাৰ মাৰিলা এৰি দিলা এই চাবৰি এই হবা দিহা নাম শিকাইছা ঠিকে আছে দে চাওঁ চাওঁ মই যাওঁ মোৰ পলম উচি পেলাই মোক আকৌ মানে হেৰি কৰিব মই যাওঁ হা দে যা আছো দেই
মুঠৰ ওপৰত চব চেছ কৰি পেলাইছে আৰু সিহঁতৰ নিচিনা মানুহৰ কাৰণে অসমৰ গোটেই কলা সংস্কৃতি গোটেই ধ্বংস কৰি পেলাইছে এই তহঁতে ওলছানে নাই ইয়ালৈ অলপ সোনকালে ওলো ইয়াৰ পিছত মোক ফোনত নাপাবি দেই তহঁতে আৰু এটা কাম কৰিবি এই তহঁতে আকৌ হেৰি কৰিবি এই নাম লৈ থাকোঁতে তহঁতে মোৰ ফালে আকৌ মানে মাজে মাজে চাই থাকিবি চাই থাকিবি আৰু শেষত কিন্তু তহঁতে মোক মাত মাৰি দিবি এই অলপ আঁতৰত গৈ হ'লে তহঁতে এনেকে চকু টিপ মাৰি পেলাই তহঁতে হেৰি কৰি পেলাই তাতে ফুট তহঁতে গুচি আহিবি বাকী কিন্তু পিছত পাতিম বঢ়িয়া হ'ব দে হ'ব দে ৰিজাল্টটো উঠিছে বুলিয়ে ধৰ প্ৰথমটো তহঁতকে দিম দে হ'ব দে তই ৰাখিছা